নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসাম গ্ৰেভিটিলৈ। তো বন্ধু আৰু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে চাগে গমে পায় এছএছচিৰ ফালৰ পৰা 4100তকৈ অধিক পোষ্ট মুকলি কৰা হৈছে। যদি এই পোষ্টবোৰত আপোনালোকে আবেদন কৰিবলৈ বিচাৰিছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক, স্কিপ নকৰি। ভিডিঅ'টোৰ মাধ্যমে আমি আপোনালোকক জনাম যে কেনেকৈ এই পোষ্টবোৰত আবেদন কৰিব। এই পোষ্টবোৰত আবেদন কৰিবলৈ হ'লে আপোনাৰ শিক্ষামূলক অৰ্হতা কি হ'ব লাগিব, তো গোটেইখিনি তথ্য এইটো ভিডিঅ'ৰ মাধ্যমে আপোনালোকক শ্বেয়াৰ কৰিম। আৰু তাৰে আগত ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি যাব, আৰু চেনেলটোলৈ নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰিব, কাৰণ এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিঅ' মই যেতিয়া আপলোড কৰিম লগে লগে আপুনি নটিফিকেশ্যন। আৰু ভিডিঅ'টো চাই আপোনাৰ যদি যোগ্যতা অৰ্হতা মিলে তেনেহ'লে আবেদনখন নিশ্চয়কৈ কৰি ল'ব, কাৰণ ইয়াতে ভালে সংখ্যক পোষ্ট আছে। বেছি সময় খৰচ নকৰি ডাইৰেক্ট আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক এপ্লিকেশ্যন ফিজটোৰ কথা জনাই দি আছোঁ। বহুত ল'ৰা ছোৱালী এপ্লিকেশ্যন ফিজটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰে, তো ইয়াতে এপ্লিকেশ্যন ফিজটো বহুত কম দিয়া আছে। SC ST ওমেন এক্স ছাৰ্ভিচমেন আৰু PWBDৰ কেটেগৰীৰ বাবে 1 টকাও পে' কৰিব নালাগে, আৰু আদাৰ্ছৰ ক্ষেত্ৰত 100 টকাকৈ আপোনালোকে পে' কৰিব লাগিব। ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত 4 মাৰ্চ তাৰিখে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আৰু 28 তাৰিখলৈকে এপ্লিকেশ্যন লাষ্ট ডেট হ'ব। যদি আপোনালোকে এপ্লিকেশ্যনটো কাৰেকশ্যন কৰিব বিচাৰিছে তেনেহ'লে 30 আৰু 31 মাৰ্চ এপ্লিকেশ্যনটো কাৰেকশ্যন কৰিব পাৰিব। এই ভেকেঞ্চিটো আহিছে SSC CPO ৰেজিমেণ্ট 2024, আৰু ইয়াতে মুঠ 4187টা পোষ্ট মুকলি কৰা আছে, আৰু গোটেইকেইটা চাব ইন্সপেক্টৰৰ পদ হয়। আৰু যিসকলৰ অৰ্হতা মিলে দেন আপোনালোকে এপ্লাই কৰি ল'ব। ইয়াতে দিল্লী পুলিচৰ কাৰণে 186টা পদ আছে, আৰু CFPFৰ কাৰণে 4000 এটা পোষ্ট আছে, আৰু সকলো পোষ্টবিলাক কেটেগৰী ৱাইজ ভগাই দিয়া হৈছে। ইয়াতে দিল্লী পুলিচৰ আনৰিজাৰ্ভ হৈ আছে 84টা পোষ্ট, OBCৰ বাবে আছে 45, STৰ বাবে 25, STৰ বাবে 13টা, আৰু EWSৰ বাবে 19টা। CAPFৰ ক্ষেত্ৰত ইয়াতে আনৰিজাৰ্ভ হৈ আছে 1614টা পদ, OBCৰ বাবে আছে 1097টা, SCৰ বাবে 593, STৰ বাবে 295, আৰু EWSৰ বাবে 402। ইয়াতে অৰ্হতা বেছি বিচৰা নাই। ইয়াতে আপোনালোকে চাব পাৰে বেচেলাৰ ডিগ্ৰী ইন এনি ফিল্ড ফৰ ৰেকগনাইজ ইউনিভাৰ্চিটি। এইখিনি যোগ্যতা আপোনাৰ যদি থাকে দেন আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে যদি আপুনি দিল্লী পুলিচৰ চাব ইন্সপেক্টৰ পোষ্টৰ বাবে আবেদন কৰে, ইয়াতে মেল কেণ্ডিডেট হ'লে LMB এটা ড্ৰাইভিং লাইচেন্স আপোনাৰ হাতত থাকিব লাগিব। ইয়াতে চাওক, এজ লিমিটখন মিনিমাম এজ 20 বছৰৰ পৰা মেক্সিমাম 25 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনিও ইয়াতে থাকিব। ইয়াতে SC STৰ বাবে 5 বছৰ অতিৰিক্ত পাব, OBCৰ বাবে 3 বছৰ, আৰু এক্স ছাৰ্ভিচমেন সকলৰ বাবে 3 বছৰকৈ অতিৰিক্ত পাব আবেদন কৰাৰ সময়ত। আৰু অসমৰ ক্ষেত্ৰত বহুত কেইটা এক্সাম চেণ্টাৰ আছে, তাৰে ভিতৰত ইয়াতে লিষ্টখন চাওক: গুৱাহাটী, দিছপুৰ, যোৰহাট, শিলচাৰ, ডিব্ৰুগড়, কোহিমা আৰু ইনফল, আৰু ইটানগৰ আছে। এই চেণ্টাৰকেইটাৰ কোডবিলাকো আপুনি মনত ৰাখিব। যেতিয়া আপুনি আবেদন কৰে তেতিয়া এই কোডবিলাক ভালদৰে দিব। এইটো আপোনাৰ নিয়াৰেষ্ট এক্সাম চেণ্টাৰ হয়, ডেছক্ৰিপশ্যনত ইয়াৰ এডভাৰটাইজমেণ্টখনৰ লিংক আৰু এপ্লাই কৰাৰ ডাইৰেক্ট লিংকখন দিয়া আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ভিজিট কৰি এবাৰ ডিটেইলছখিনি চাই এপ্লাইটো কৰিব। আৰু নতুন হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি যাব, কাৰণ এনেকুৱা ধৰণৰ জব আপডেটৰ ভিডিঅ' আমাৰ চেনেলত আহিয়ে থাকে। যদি আপোনালোকে এই পোষ্টবোৰৰ কাৰণে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে এপ্লাই কৰা অবিহনে নাথাকিব। তো লগ পাই আছোঁ নতুন এটা ভিডিঅ'লৈ। তেতিয়ালৈকে জয় ভাৰত, জয় হিন্দ, জয় আই অসম।